হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। আৰু এইপিনে চাওকচোন, ৰাতিয়ে মই বৰা চাউল অকণমান তিয়াই থৈ দিছিলোঁ। তাৰপিছত এতিয়া ধুই ল'বলৈ বুলি আহিছোঁ। এইপিনে বাহিৰতে ধুই লৈছোঁহি। এইপিনে ফুটা ফুটা লগা গামলা এটাত এয়া চাউল একদম ধুনীয়াকৈ কোমল হৈ আছে, ৰাতিয়ে তিয়াই থৈ দিয়া যিহেতু। ধুই মেলিয়ে তিয়াইছিলোঁ, তথাপিতো আৰু অকণমান ধুই লৈছোঁ। এইখিনি আজি সাজ বনাম বুলি ভাবিছোঁ, চেৰা দিব লাগিব। এইপিনে ধুই মেলি গৈছোঁ। এই ঘৰটোতে আমাৰ দানা চানা বনোৱা হয়। দানা মানে গাহৰিটো নোপোহে, হাঁহ আছে। হাঁহলৈ মানে কচু চাউল তেনেকৈ মায়ে অকণমান দানা বনাই দিয়ে। কেইবাটাও হাঁহ থাকিলে ভাত ইমান নষ্টটো নহয়, সেইকাৰণে দানা এক্সট্ৰাকৈ বনাবলগীয়া হয়। আৰু ইয়াতে হাঁহো থাকে আমাৰ। আৰু এয়া হাঁহৰ দানা কৈ আছিলোঁ নহয়, এয়া মায়ে দানা এইখিনি এনেকৈ বনাই থৈ দিছে। আৰু মই এতিয়া ইয়াত জুইকুৰা জ্বলাই ল'ব লাগিব। তাৰপিছতে দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। এইপিনে খৰি নাই, মই বাহিৰৰ পৰা এতিয়া গৈ খৰি কেইডালমান আনি ল'ব লাগিব। আৰু আমাৰ ইয়াত খৰি চৰি পাবলৈ বৰ এটা দিগদাৰ নহয় কিন্তু দেই, চব পিনে হাবি বননিয়ে খৰি চৰি পৰিয়ে থাকে, বুটলি আনিলে হয়। পিছে ইয়াত মায়ে কেইডালমান খৰি ফলুৱাই থৈ দিয়া আছিলে, সেয়াই মই লৈ লৈছোঁ। টিঙে জুপি থৈ দিছে দেই, নহ'লে বৰষুণত তিতি যাব যে। আৰু এইপিনে মই খৰিকেইটা লৈ যাওঁ মানে আমাৰ সেই ভাইটিয়ে মানে দদাই ল'ৰাই জুইকুৰা জ্বলায়ে থৈ দিছিলে। আৰু আহিয়ে মই এইপিনে পানীখিনি পাতি দিলোঁ। তাৰপিছতে এইপিনে বাট ফুটা গামলা এটাত এইখিনি পানীখিনিৰ ওপৰতে এইটো পাতি দিব লাগিব। মানে ম'ম' যেনেকৈ বনায় আৰু সেনেকৈ আৰু, কিন্তু আমাৰ বৰ সঁজুলি নাই এতিয়া এনেকৈ বনাবলৈ। যোনে সদায় সাজ চাজ বনাই থাকে সিহঁতৰ ঘৰত সঁজুলিখিনি থাকে, আৰু আমাৰ ইয়াত মাহঁতে যিহেতু নবনায় সেইকাৰণে সঁজুলি নাই ইয়াত। মই এনেকৈয়ে বনাইছোঁ। আৰু এইপিনে ফিটা এডাল বান্ধি দিছোঁ, ৰছী এডাল, মানে এইপিনৰ পৰা হাৱাটো ওলাই নাযাবলৈ। তাৰপিছত এই জুইকুৰা বৰাই আছোঁ দেই। এইখিনি লাহে লাহে সিজি থাকিব লাগিব। জুইকুৰা বৰ জোৰকৈ দি দিলেও একেবাৰে জ্বলি যাব নহয় চাউলখিনি, অকণমানকৈ জ্বলি আছে। আৰু কাঠখৰিকেইডাল বহুত ভাল কিন্তু দেই, দি কিনি বাঁহ খৰি নিদিলেও হয়, ধুনীয়াকৈ জ্বলি থাকে। আৰু এইপিনে টিংকেইটা মই ধুই লৈছোঁ। টিংকেইটা চফাই নতুন হয়, তথাপিতো আৰু অকণমান ধুই লৈছোঁ। আৰু ধুই মেলি টিংকেইটা ৰ'দত দি ল'ব লাগিব, শুকাব লাগিব। তেতিয়ালৈকে আকৌ মই চাবগৈ লাগিব এতিয়া দেই, জুইকুৰা নুমাইছে নে জ্বলিয়ে আছে। এইপিনে চাওকচোন, ৰ'দত দিবলৈ আহিছোঁ। আৰু ৰ'দত দি মেলি টিং চিং ধুওঁতে এইপিনে চাউলখিনি ফুটিয়ে গ'ল। এতিয়া এইখিনি লৈ যাব লাগিব ভিতৰত, ধুনীয়াকৈ ফেনখন চলাই ঠাণ্ডা কৰিব লাগিব। ডলা এখনত মেলি দিব লাগিব, তেতিয়াহে ঠাণ্ডা হ'ব। আৰু একেবাৰে ঠাণ্ডা হোৱাৰ পিছত সাজৰ পিঠাকেইটা মই খুন্দি লৈছোঁ। খুন্দি লোৱাৰ পিছত এইপিনে কাঁহী এখনত, ডলাখন ধুই লোৱাই হৈছে, তথাপিতো তাৰ ওপৰত কাঁহী এখন দি লৈছোঁ। খুন্দি মেলি পিঠাকেইটা এইয়া ধুনীয়াকৈ পানী অকণমান মিলাই সানি মেলি টিংকেইটাত ভৰাই থৈ দিছোঁ।